সামান্থাৰ এখন সিনেমা আহি গ'ল মা ইনটে বাংগাৰাম। যেতিয়া সিনেমাখন ৰিলিজ হৈছিলে তেতিয়া সাউথ ইণ্ডাষ্ট্ৰিৰ প্ৰত্যেকটো লেংগুৱেজতে সিনেমাখন ৰিলিজ হৈছিলে, আপোনাৰ তামিল, তেলেগু, কন্নড়, মালায়ালম, কিন্তু হিন্দী ডাবিং অহা নাছিলে। তো ফাইনেলি এতিয়া জিঅ' হটষ্টাৰত সিনেমাখন আহি গ'ল আৰু মই অহাৰ লগে লগে চাই দিলোঁ। তো কেনেকুৱা এখন চিনেমা, ফিমেল কেন্দ্ৰিক যিবোৰ চিনেমা হয় সেইবোৰ বহুত বেছি এটা ভাল তাগৰা কণ্টেণ্টৰ ওপৰত বেছ থাকে, ঠিক আছে, যাৰ কাৰণে চিনেমাবোৰ চাই বহুত বেছি ভাল লাগে। আমি এতিয়া ব্লাষ্টখন চাইছিলোঁ, লাষ্ট একশ্যন মুভিজ কেনেকুৱা ধৰণৰ একদম মানে ৰ এণ্ড ৰিয়েলিষ্টিক একশ্যন টাইপ কেৰাটে কুংফু দেখুৱাইলে, যিখন চিনেমা আমি সকলোৱে চাই ইমপ্ৰেছড হৈছোঁ। তো তাৰ আগতে এখন আহি গৈছিলে সামান্থাৰ মা ইনটে বাংগাৰাম বুলি, যি নেকি একদম মানে শাৰী পিন্ধি যি একশ্যন কৰে তাৰ কাৰণে চিনেমাখন বহুত বেছি হাইলাইট হৈ আছিলে। কিন্তু সঁচাকৈ চিনেমাখন ইমান ভাল নে যিমান সেই চিনেমাখনে অৰ্জন কৰিলে? মানে চিনেমাখন 25-30 কোটি বাজেটত বনাইছিলে, কিন্তু চিনেমাখনে অৰ্জন কৰিলে গ্ল'বেলি 100 crore প্লাছ। তো সেইকাৰণে চিনেমাখন চাবলৈ মই বহুত বেছি ইচ্ছুক আছিলোঁ। আৰু এনেও সামান্থাৰ এক্টিং বা সামান্থাক মোৰ বহুত ভাল লাগে, যাৰ কাৰণে তাইৰ চিনেমা আহিলে মই একদম সোনকালেই চাই দিওঁ। সঁচা কথা মই যদি এটা শব্দত মই ক'বলৈ যাওঁ যে এইখন চিনেমাই মোক সিমানটো লেভেলত ছেটিছফাইড নিদিলে যিমানটো মই এক্সপেক্টেশ্যনছ আছিলে যে সামান্থাৰ এইখন চিনেমা বহুত বেছি ভাল হ'ব। দ্য ফেমিলি মেন ছিজন 2 যেনেকৈ একশ্যন চিন কৰিছিলে সামান্থাই, তো এইখনত তেনেকুৱা ধৰণৰ মই একশ্যন দেখি নাপালোঁ, কিন্তু তাতকৈ অলপ বেলেগ লেভেলত পালোঁ। একশ্যন ৱাইজ চিনেমাখন একশ্যন কৰিবলৈ ভাল হৈছে, ঠিক আছে, কিন্তু ডাইৰেকশ্যনো ভাল হৈছে, কিন্তু চিনেমাখনৰ যিটো প্ৰেজেণ্টেশ্যন, মানে সামান্থাক যদি চিনেমাখনৰ পৰা আউট কৰি দিয়া যায় চিনেমাখনত একো নাই। যি হিচাপে ভিলেন এংগুল ৰাখিছে গুলছনক, য'ত নেকি আমি হাণ্টাৰ দেখিছিলোঁ, কাকা হাণ্টাৰ কৰিছিলে আপোনালোকে জানি। তো তাৰ পাছতো এতিয়া ইয়াত যিহেতু চিনেমাখন আমি চালোঁ গুলছনক, তো সিমানটো লেভেললৈ মানে ভিলেনৰ যিটো পাৱাৰ হ'ব লাগে একদম তাগৰা, মানে তাক দেখিলে ভয় খোৱা টাইপ, মানে তাৰ যিটো অ'ৰা হ'ব লাগে, সেই অ'ৰা ফাৰ্মিংটো কিন্তু এই চিনেমাখনত কিন্তু একেবাৰেই নহ'লে। সেইকাৰণে সামান্থাৰ সৈতে তাৰ যেতিয়া মানে ফেচ অফটো হয় ইমান খাছ নালাগে। তো কেনেকৈ এজনী বোৱাৰী আহি পেলাই নতুন ঘৰ এখনত সোমায়, আৰু সোমাওঁতে মানে এনেকুৱা ধৰণৰ ইন্ট্ৰডাকশ্যন বা ইমান কুৱেশ্যনেৰে আৰম্ভণি তাৰ মানে যাত্ৰাটো হয় যে মানে UPSC এক্সামৰ ভাই দিবলৈ গৈছে, ঠিক আছে, তাই হৈ গ'ল ডাঙৰ বোৱাৰী, আৰু সৰু বোৱাৰীজনী সকলোতে পাৰফেক্ট সংস্কাৰী, ঘৰখনৰ সকলো সদস্যৰে খেয়াল ৰাখে। তো তাইও তেনেকুৱা ধৰণৰ হ'ব বিচাৰে। চিনেমাখনৰ টুইষ্টটো একদম ফেমিলি ড্ৰামা পাব আৰু মাজে মাজে কমেডিও পাব, কিন্তু আপোনালোকে যিবোৰ চেণ্টিমেণ্ট বা ইম'চন চিনে দেখুৱায় সেইখিনি ইমান এটা কানেক্টেড নহ'ব, কাৰণ সামান্থাৰ যিটো পাষ্ট আছিলে সেই পাষ্টটোৱে তাইক মানে পুৰা খেদি আহি থাকে। যেতিয়া নতুন ফেমিলিত এড হয় আৰু সেই নতুন ফেমিলি মৰমবোৰ পায়, সেই নতুন ফেমিলি মৰমবোৰ পোৱাৰ পাছত সেই ফেমিলিক বহুত ধুনীয়াকৈ আঁকোৱালি লয়। কিন্তু তাৰ পাষ্টৰ যিটো ঘটনা হৈছিলে সেই পাষ্টৰ ঘটনাটোৱে কিন্তু প্ৰেজেণ্টতো তাক পিছা নেৰে, যি নেকি জেলত থকাৰ পাছতো সেই ভিলেনটোৱে তাইক বিচাৰি সেইখন গাঁৱলৈ আহে। আৰু সেই তাই যিহেতু পাষ্টৰ লগত এনেকুৱা ধৰণৰ ঘটনা কিছুমান জড়িত হৈ আছে, যাৰ কাৰণে সেই ফেমিলিটোৰ ওপৰতো মানে বিপদ আহি পৰে, আৰু সেই বিপদ সামান্থাই আঁতৰাব পাৰে নোৱাৰে, বা তাই ফেমিলি কেনেকৈ সেই ভিলেনটোৰ পৰা ৰক্ষা কৰিব পাৰে নোৱাৰে, গোটেইখিনি ষ্টৰি আপোনালোকে জানিবলৈ হ'লে এই চিনেমাখন চাব লাগিব। বাকী চাবলৈ গ'লে বহুত বেছিও খাছ আপোনালোকে এইখন চিনেমা নাপাব, কিন্তু ফেমিলি ড্ৰামা হয়, য'ত নেকি আপোনালোকে ড্ৰামা অলপমান ভাল দেখিবলৈ পাব। মই কিন্তু এইখন চিনেমা সামান্থা হিচাপে যিমান চাবলৈ গ'লো মই ইমান ডিসএপইণ্ট হ'লো। যশোদা বুলি এখন আহিছিলে, সেইখন চিনেমা মই ইয়াতকৈ বেছি ভাল পাইছিলোঁ, কাৰণ তাৰ কণ্টেণ্টটো ইয়াতকৈ অলপ তাগৰা আছিলে, ঠিক আছে। তো আপোনালোকে যদি নাই চোৱা এখন চাব পাৰে, জিঅ' হটষ্টাৰত এভেইলেবল আছে, হিন্দী ডাবিং বহুত বেছি ধুনীয়া আছে, আৰু সামান্থাৰ যদি ফেন হয় মোৰ দৰে আপোনালোকে এবাৰ ট্ৰাই কৰিব পাৰে। আকৌ লগ পাম নেক্সট ভিডিঅ'ত, এতিয়ালৈ বাই বাই।